Hello everyone, welcome to Gyansila. So loisu 5 minute GK challenge ahibologia Assam direct recruitment aru Assam police SI porikhatur kane important hoy etu part 7 hoy thik ase to jot 5 minute ot ami 10 ta koi GK questions daily basis ot discuss kori asilo thik ase so ahok video tu arambho koru aru video updates bila khobai mote pai thakibole amar channel tu apnalage subscribe kori thobo thik ase to aji prothom proshno tu hoise in which year president's rule was first time imposed in Assam amar ahomot rashtrapati শাসন প্ৰথম বাৰৰ বাবে কেতিয়া লাগিছিল তো ইয়াতে অপচন আছে 1979 1980 1985 1989 শুদ্ধ উত্তৰটো হ'ব কি ahomot rashtrapati শাসন কোন প্ৰথম বাৰৰ বাবে লাগিছিল 1979 অপচন এ শুদ্ধ উত্তৰ হ'ব ৰাষ্ট্ৰপতি শাসন which means president's rules নাইবা state emergency বুলি কোৱা হয় আৰ্টিকেল 356 ত এটো উল্লেখ আছে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থব next question লৈ যাও Who was the chief minister of Assam when president's rule was first time imposed in Assam? Pon prothom barar babe ahomot jete rashtrapati শাসন লাগিছিল তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন আছিল ইয়াতে আছে অপচনত যোগেন্দ্ৰনাথ হাজৰিকা গোপীনাথ বৰদলৈ মহেন্দ্ৰ মোহন চৌধুৰী বিমলা প্ৰসাদ চলিহা কোন হ'ব শুদ্ধ উত্তৰ তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব সেইখিনি সময়ত মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰনাথ হাজৰিকা একচুয়ালি ৰাষ্ট্ৰপতি শাসন লগাৰ পিছত কোনো মুখ্যমন্ত্ৰী নাথাকে ঠিক আছে তেতিয়া ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৰাজ্য কামখিনি কৰিবলৈ তেখেতে আদেশ দিয়ে তো যিগৰাকী মুখ্যমন্ত্ৰী থাকে তেখেতে পদত্যাগ দিব লাগে তেখেতৰ সৰকাৰ তেতিয়া নাইকিয়া হৈ যায় ৰাষ্ট্ৰপতি শাসন লাগিলে বাট এটো লগাৰ আগত তাৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰনাথ হাজৰিকা আমাৰ ঠিক আছে তৃতীয়টো প্ৰশ্ন who was the first and only chief election commissioner of India from Assam কি হৈছে মুখ্য নিৰ্বাচনী আয়ুক্ত হোৱা ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হোৱা আমাৰ একমাত্ৰ অসমীয়া গৰাকী কোন আছিল এছে ফকৰুদ্দিন আলী আহমেদ হৰিশংকৰ ব্ৰহ্ম লীলাধৰ বৰুৱা পাৰ্বতী কুমাৰ গোস্বামী কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি হৰিশংকৰ ব্ৰহ্ম আছিল তেখেত ঠিক আছে নেক্সট ফৰ্থ কোৱেশ্চন আধাৰ was launched in which year আধাৰ কাৰ্ডৰ আৰম্ভণি কেতিয়া হৈছিল তো কি হ'ব শুদ্ধ উত্তৰ আধাৰ কাৰ্ডৰ আৰম্ভণিটো হৈছিল অপচন এ যেটো আছে লঞ্চ হৈছিল 2009 আৰু ফাৰ্স্ট আধাৰ কাৰ্ড ইস্যু হৈছিল 2010 ত লঞ্চ হৈছিল 2009 ত মনত ৰাখিব ঠিক আছে পঞ্চম প্ৰশ্নটো হৈছে which is the longest sea bridge in India ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় হেতু কোনখন সাগৰীয় হেতু দিছে তো এটা আছে নেহেৰু হেতু ইন্দিৰা হেতু মোদী হেতু অটল হেতু তো শুদ্ধ উত্তৰটো হ'ব এতে কি অপচন ডি অটল হেতু যিখন মুম্বাইত আছে সেইখন হৈছে আমাৰ ভাৰতৰ এতিয়ালৈকে আটাইতকৈ দীঘলীয়া সাগৰীয় হেতু Question number 6 in which year EVM was first used in India ভাৰতত EVM ৰ ব্যৱহাৰ পোন প্ৰথমবাৰৰ বাবে কেতিয়া হৈছিল তো ইয়াত আছে 1982 1995 2000 2002 কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ 1982 চনত which place is known as the city of prime minister প্ৰধানমন্ত্ৰী চহৰ বুলি কোৱা হয় ভাৰতৰ কোনখন চহৰক তো হেয়া হয় কি ইয়াত আছে ঋষিকেশ প্ৰয়াগৰাজ হায়দৰাবাদ লখনৌ কি হ'ব শুদ্ধ উত্তৰ প্ৰধানমন্ত্ৰী চহৰ বুলি কোৱা হয় অপচন বি প্ৰয়াগৰাজক ঠিক আছে তো আমাৰ ফেসবুক পেজ জ্ঞানশিলাটো যদি আপোনালোকে এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি থব তাতো ডেইলি বেসিছত মই ভিডিও কন্টিনিউ কৰাই আছো হেতু এটা বেলেগ সিৰিজ হয় ডেইলি ডোজ অফ জিকে বুলি সম্পূৰ্ণ অসমীয়া মাধ্যমত ঠিক আছে তো যদি ফেসবুক পেজটো আপোনালোকে ফলো কৰি থয় তাতো আপোনালোকে ডেইলি বেসিছত ভিডিও চাবলৈ পাব Next question number 8 World Environment Day is celebrated on which date কেতিয়া পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় নিশ্চয় জানে যোৱা কালি গল 5 জুন তাৰিখে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস এইবাৰ বিশ্ব পৰিবেশ দিৱসৰ থিমটো কি আছিল এইটো কমেন্ট সেকশনত কমেন্ট কৰিব Question number 9 The Andaman and Nicobar Island is situated in Andaman Nicobar যিখিনি আইল্যান্ড আছে কত আছে তো হেয়া আছে কি Andaman Nicobar Island খিনি আছে অপচন বি Bay of Bengal Okay. Question number 10. Which country is the largest producer of fish in the world? কোনখন দেশে সকলোতকৈ বেছি মাছ ফিশ উৎপাদন কৰে মৎস্য উৎপাদন কৰে তো লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ফিশ সুদিছে যেতিয়া কি হ'ব শুদ্ধ উত্তৰ ইয়াত আছে ইন্ডিয়া চাইনা মংগোলিয়া আৰ্মেনিয়া শুদ্ধ উত্তৰ হ'ব অপচন বি চাইনা সকলোতকৈ বেছি মৎস্য উৎপাদন কৰে সেকেন্ডত আমাৰ ভাৰত আছে ওকে তো এইখিনি হয় আজি ভিডিওটো কাৰণে কোৱেশ্চন আনসাৰ কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক আমাক কমেন্ট সেকশনত জনাই থাকিব আৰু আমাৰ ইবুক খিনিৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে তো যদি লব বিচাৰে ইবুক খিনি আপোনালোকে তলৰ লিংকত গৈ তাত ক্লিক কৰি পেলে পেমেন্ট অপচন পাই যাব ওকে সো দ্যাটস অল ফৰ টুডে ইফ ইউ লাইক দ্য ভিডিও প্লিজ লাইক share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind